ইনষ্টিটিউচনে মোক জনাই আছিলে যে স্বাধীনতা দিৱসৰ ওপৰত ভাষণ বনাব লাগে, অৰ্থাৎ অসমীয়াত ভাষণ এটা লিখি দিব লাগে। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক স্বাধীনতা দিৱসৰ ভাষণ এটা অতি সহজ ভাষাত মই লিখি আনিছো, যাতে তোমালোকে এবাৰ যাতে পঢ়িলে তোমালোকে বস্তুটো মনত থাকি যায়। আৰু এই ভাষণটো অতি সুন্দৰ ভাষণ হ'ব, গতিকে তোমালোকে ভাষণটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চোৱা আৰু ভাষণটো তোমালোকে ভালদৰে লিখি ল'বা। অ'কে, চ' এতিয়া চোৱা, প্ৰথমতে তোমালোকে ভালদৰে ক'ব লাগিব যে সন্মানীয় সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ভাই ভনীসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন্তৰিক নমস্কাৰ জনাই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি 15 আগষ্ট, আমাৰ দেশ ভাৰতৰ বাবে আজিৰ দিনটো অতি গৌৰৱ আৰু আনন্দৰ দিন। আজিৰ দিনটোতেই 1947 চনত আমাৰ দেশে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। কিন্তু বন্ধুসকল, আমি আজি যি স্বাধীনতা উপভোগ কৰি আছো, সেই স্বাধীনতা ইমান সহজে অহা নাছিল। আমাৰ দেশৰ অসংখ্য বীৰ বীৰাংগনাই দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন আৰু সুখ শান্তি ত্যাগ কৰিছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদৰ দৰে মহান স্বাধীনতা সংগ্ৰামীৰ লগতে অসমৰ কনকলতা বৰুৱা, কুশল কোঁৱৰ আৰু মণিৰাম দেৱান আদি বীৰ সন্তানেও দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ ত্যাগ আৰু সাহসৰ বাবেই আজি আমি এখন স্বাধীন দেশত মুক্তভাৱে জীৱন যাপন কৰিব পাৰিছো। সেই মহান বীৰসকলৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিব লাগিব। বন্ধুসকল, স্বাধীনতা মানেই কেৱল নিজৰ ইচ্ছামতে চলিব পৰা অধিকাৰ নহয়। স্বাধীনতাৰ সৈতে আমাৰ কিছুমান কি আছে, দায়িত্বও আছে। আমি ছাত্ৰ ছাত্ৰী, সেয়েহে আমাৰ প্ৰথম দায়িত্ব হৈছে মনোযোগেৰে শিক্ষা গ্ৰহণ কৰা আৰু নিজকে এজন ভাল নাগৰিক হিচাপে গঢ়ি তোলা। আমি আমাৰ পিতৃ মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰিব লাগিব। আমি সময়ৰ মূল্য বুজিব লাগিব। আমি পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আমি সমাজৰ সকলো মানুহক সন্মান কৰিব লাগিব। আমি জাতি, ধৰ্ম, ভাষা বা অঞ্চলৰ ভিত্তিত মানুহৰ মাজত ভেদাভেদ কৰিব নালাগিব। কাৰণ আমি ভিন্ন হ'ব পাৰোঁ, কিন্তু আমি সকলো ভাৰতীয়। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 9 বা ক্লাছ 10ত পঢ়ি আছো। হয়তো আমি ভাবো যে দেশৰ বাবে আমি এতিয়া কি কৰিব পাৰিম, কিন্তু মনত ৰাখিবা, দেশ গঢ়াৰ কাম কেৱল ডাঙৰ মানুহৰ নহয়। দেশৰ ভৱিষ্যত আজিৰ ছাত্ৰ ছাত্ৰীৰ হাততো আছে। আমি যদি আজি ভালদৰে পঢ়ো, সৎ হওঁ, কঠোৰ পৰিশ্ৰম কৰোঁ আৰু নিজৰ কৰ্তব্য পালন কৰোঁ, তেন্তে কাইলৈ আমি আমাৰ দেশক আৰু অধিক শক্তিশালী কৰি তুলিব পাৰিম। আমাৰ সমাজৰ কোনোবাই কাইলৈ হয়তো চিকিৎসক হ'ব, কোনোবাই শিক্ষক, কোনোবাই বিজ্ঞানী, কোনোবাই অভিযন্তা, কোনোবাই প্ৰশাসনিক বিষয়া আৰু কোনোবাই দেশৰ বাবে নতুন কিবা এটা সৃষ্টি কৰিব। সেয়ে নিজৰ সপোনক কেতিয়াও সৰু বুলি নাভাবিব। আজি তোমাৰ পৰিশ্ৰমেই কাইলৈ ভাৰতৰ শক্তি। আহা আমি এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত আমি সকলোৱে এটা সংকল্প লওঁ, আমি মন দি পঢ়িম। আমি সৎ আৰু দায়িত্বশীল নাগৰিক হ'ম। আমি আমাৰ দেশক ভাল পাম আৰু সন্মান কৰিম। আমি আমাৰ পৰিৱেশ সুৰক্ষিত কৰিম আৰু আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগত সদায় মনত ৰাখিম। শেষত মই মোৰ ভাষণৰ সামৰণি এটা সৰু কথাৰে কৰিব বিচাৰো। দেশে আমাক কি দিলে সেইটো ভবাতকৈ আমি দেশৰ বাবে কি কৰিব পাৰোঁ সেইটো ভাবিব লাগে। আহা আমি সকলোৱে মিলি এখন শিক্ষিত, শান্তিপূৰ্ণ, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সপোন দেখো। শেষত কৈ দিবা জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়, ধন্যবাদ। তো এটি অতি শুৱলা আৰু একেবাৰে সহজ ভাষাত এটা তোমালোকে 15 আগষ্টত দিব পৰা এটি সৰু ভাষণ। তো এই ভাষণটো বহুত ষ্টুডেণ্টছে মোক ৰিকুৱেষ্ট কৰি আছিল, সেইটো কাৰণে মই ভাষণটো দি দিলোঁ। চোৱা, লিখা পঢ়া কৰিবা, কিন্তু দেশ মাতৃৰ কাৰণে তোমালোকে কিবা এটা কৰিব লাগিব। হয়তো তোমাক ছাৰে মাতি দিব তেতিয়া তোমাক ভাষণ দিবলৈ, গতিকে ভাষণ এটা তোমালোকে 15 আগষ্টত আগতীয়াকৈ তোমালোকে শিকি থব লাগে। সেইটো কাৰণে মই অসমীয়াত এইটো ভাষণ লিখি দিলোঁ। যদি কোনোবা ষ্টুডেণ্টছে ইংৰাজীত বিচাৰে তোমালোকে কমেণ্টত জনাই দিবা, মই পৰৱৰ্তী ভিডিঅ'ত ইংৰাজীটো মই তোমালোকৰ কাৰণে লিখি দিম। ঠিক আছে, চ' আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে যিসকলে নতুনকৈ আহিছা, তোমালোকে হয়তো নাজানিব পাৰা যে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত তোমালোকৰ ক্লাছ 9 আৰু 10ৰ বিশেষকৈ বেছি গুৰুত্ব দিয়া হৈছে। অনাগত দিনত আমি ক্লাছ 6-7 লৈকে গোটেইখিনি ক্লাছ কৰাম। কিন্তু এইকেইদিনত মই তোমালোকৰ ক্লাছ 9-10ৰ আটাইখিনি ছাবজেক্টৰ ক্লাছ আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোৰ থ্ৰু দি একেবাৰে ফ্ৰী অফ কষ্টত পঢ়াই থকা হৈছে। নিউ পেটাৰ্ণৰ যিমানবিলাক MCQৰ লগতে যিমানবিলাক টাইপৰ কুৱেশ্যন আহে, গোটেইকেইটা টাইপৰ কুৱেশ্যন প্ৰত্যেকটো ছাবজেক্টৰ চেপ্টাৰ ৱাইজ আমি আলোচনা কৰি যাওঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰকাৰে অভাৱ কি কৰিব নোৱাৰে, অনুভৱ কৰিব নোৱাৰে। চ' সেইটো কাৰণে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোক সকলোকে, তোমালোক আটাইকে স্বাধীনতা দিৱসৰ
হিয়া ভৰা শুভেচ্ছা জনাইছো। আৰু তোমালোকে ভালদৰে পঢ়া, কাৰণ তোমালোকে হৈছে দেশৰ ভৱিষ্যত নাগৰিক। সেৱা পাঠশালা ইউটিউব চেনেলটোৰ তৰফৰ পৰা তোমালোক আটাইকে স্বাধীনতা দিৱসৰ অলেখ শুভেচ্ছা জনাইছো। আজিলৈ আহিছো, ধন্যবাদ।